Hello, Brad. Welcome back to my channel. Iya, saya mau luka hidai. Hai, gue dikbar. Hai. Gotike musram to সকলো সাবস্ক্রাইব কৰি দিয়ক যি সকল নতুনকৈ আহিছে আৰু আজি গৈ আছে আমি চাপৰি চাবলৈ আৰু একদম সুন্দৰ পৰিৱেশ সুন্দৰ পৰিৱেশ এটা চাবলৈ গৈ আছো গতিকে মোৰো সুন্দৰ পৰিৱেশ আপোনালোকৰ সুন্দৰ পৰিৱেশ মানে গৈ আছো আৰু একদম শান্তি পৰিৱেশ এটা চাবলৈ আৰু মানে এয়া আছে এইফালে পানকিশোৰ আৰু এইফালে আছে এয়া পৰাণ পিছফালে গতিকে আমি ছয়টা চলি গৈ আছো আৰু মিনাল আছে পিছফালে বগৰী লৈছো আমি জলকীয়া বগৰীয়া হয়নে নহয় হৃদয় আৰু বগৰী জলকীয়া লৈছে মানে অগ্নি জলকীয়া বুলি কয় গতিকে আমাৰ আপোনালোকৰ যদি কি কয় কমেণ্ট কৰি জনাই দিব আৰু গৈ আছো এয়া পৰাণ একদম চাৰিছে মানে গৰুৱে গৰু এইফালে গৰু মানে এইফালে আৰু মিনাল আহি আছে পিছফালে আৰু এইফালে চাই আপোনালোক কি ধুনীয়া সুন্দৰ পৰিৱেশ মানে আৰু এইবিলাক মৈবোৰ মানে চাৰি আছে ইয়াত আৰু এই পৰিৱেশটো চাওকচোন সকলোতে কি সুন্দৰ পৰিৱেশ মানে কোনো ধৰণৰ ঘৰ দুৱাৰ নাই মানে ইয়াত আৰু সকলো মানে গৰু লগতে মহ সেইবোৰ চাৰিবৰ কাৰণে লৈ আহিছে ইয়াত আৰু ফাইনেলি আহি গ'ল মিনাল এয়া মোৰ পিছফালে এইটো মিনাল আছে আৰু মিনালত ব্লক কৰি আহি আছে মানে মিনাল জাগাটো কেনেকুৱা লাগছি আৰু মানে এইফালে আছে আৰু এতিয়া পাই গ'ল মানে এটা ঘৰ এইটো কি ঘৰ হয় এইটো ক'ব নোৱাৰোঁ গতিকে চাই লওঁ আৰু বোলে ইয়াতে কিবা এটা সুন্দৰ এটা মন্দিৰ আছে আৰু মন্দিৰটো আপোনালোকক দেখাম আৰু ইয়াতে মানে মাছ পালন কৰা হয় পিছফালে চাওক মানে ডাঙৰ পুখুৰী হয় আৰু মানে এটা আদিম যুগৰ মন্দিৰ এটা আপোনালোকক দেখাই আছোঁ আৰু এইফালে আছে মোৰ লগত পেপু অভিলাষ আৰু এইটো চাওক মন্দিৰ মানে এইটো আগৰ দিনৰ মন্দিৰ হয় আগৰ দিনৰ নহয় বৰ্তমান বনাইছোঁ ময়ে বনাইছোঁ বৰ্তমান হয়তো আগৰ দিনৰ হয় আৰু এইফালে মাছ পালন কৰা একদম কি সুন্দৰ পৰিৱেশ মানে চাপৰিবোৰ মানে এনেকুৱাই ভাল লগা আৰু এইফালে আছে গৰু আৰু গৰু মানে এইফালে খাবলৈ দিছে খেৰ গতিকে চাপৰিবোৰ এনেকুৱাই মানে সুন্দৰ পৰিৱেশ য'ত নেকি ইমান মানে ঘৰ দুৱাৰ নাথাকে একদম মজা পৰিৱেশ আৰু ভাল লাগিছে আহি পেলাই আজি মানে ইয়াত পৰাণ কেনেকুৱা লাগিছে আজি আহি বঢ়িয়া আৰু এতিয়া আমি বগৰী খামগৈ অলপমান আগত মই যে কৈছিলোঁ কাঠৰ দলংখন তাতে গৈ পেলাই আমি খাই আছোঁ বগৰী গতিকে শেষলৈ চাই থাকিম আৰু এইফালে এটা মই বস্তু দেখা পাইছোঁ আৰু এইফালে আছে এইবোৰ কিবা মাছৰ কাৰণে এইবোৰ দি থৈছে ইয়াত মানে পানী দি পেলাই মাছবোৰ জীয়া হয় আৰু এইফালে চাওক এয়া ৱাটাৰ চাপ্লাই আৰু এইফালে এখন দেখিছোঁ কিবা চ'লাৰ আৰু চ'লাৰ মানে ইয়াতে কাৰ উৎপন্ন কৰা হৈছে হয়তো মানে ইয়াত মানে কাৰেণ্টবোৰ পোৱাৰ অসুবিধা সেইবাবে এই চ'লাৰবোৰ ফিটিং কৰিছে না আৰু চ'লাৰবোৰ ফিটিং কৰিছে সেইকাৰণে কাৰেণ্টৰ কাৰণে গতিকে আৰু সেইফালে পৰাণে ছিঙি আছে বগৰী গতিকে যিহেতু আমি জলকীয়াৰে বগৰী খাব লাগিব সেইকাৰণে ছিঙি আছে ইয়াৰ পৰাণে বগৰী এয়া পিছফালে আৰু মোৰ পিছফালে চাহ হয়তো আৰু মোৰ পিছফালে সেইটো আছে নদী দলংখন ক'ত আৰু দলংখন আগত আছে একদম আৰু এটা বস্তু দেখাই আছোঁ একদম আগৰ দিনৰ মানে ৰজা মহাৰাজাৰ দিনৰ এখন দলং দেখাই আছোঁ আপোনালোকক যোনখন নেকি দলং কাঠৰে নিৰ্মিত দলং সেই দলংখন মই দেখাই আছোঁ আপোনালোকক গতিকে মোৰ আহি থাকক আৰু এতিয়া পুৰা ফাইনেলি আহি পাই গ'লো এয়া এইফালে আছে বগৰী আৰু এইফালে হৃদয় কৰি আছে বগৰীৰ যোগাৰ আৰু এইফালে জলকীয়া লৈছোঁ এয়া আছে জলকীয়া আৰু জলকীয়া বগৰী একদম পুৰা মাৰি দিম তাত কাৰণে মিনা হাৰি হৃদয় পুৰা হাঁহি আছে মানে গতিকে এতিয়া পুৰা একদম মজা লাগিছে একদম জলকীয়াটো ভাগি নাথাকিয়া আৰু এইফালে পুৰা খাই আছোঁ আমি একদম চকুৰে পানী বাহিৰ গ'ল মাথা বিষাই গ'ল জলকীয়া বগৰীয়া পুৰা খাই আছোঁ মানে হৃদয় কেনেকুৱা লাগছি यम्मी यम्मी क्या होता है ये यम्मी क्या होता है কামন লাগছে খাই একদম খান্দু কৰিব আহিছো এয়া পৰাণ একদম পুৰা একদম খাই একদম হেৰি হৈ গৈছে মানুহ আৰু ইয়া পেপু কেনেকুৱা লাগছে পুৰা চাবে নাযাওঁ মজা লাগিছে খাই মজা লাগছে না কিন্তু মোৰ ভাল লগা নাই পানকিশোৰৰ হাত দিছে ইয়াৰ আৰু এতিয়া আমি খাই আছোঁ বগৰী মানে কেঁচা বগৰী জলকীয়াই নিমখে আৰু মানে লগৰ লগত বগৰী খোৱা মজাই বেলেগ একদম খাই মজা লাগিছে একদম আৰু এয়া ফাইনেলি মধুৰিআম পাই গ'লো মজা লাগিছে খাই খালি অলপ কাঁহা আছে আৰু ভালকৈ পকা নাই তথাপি খাই ভাল লাগিছে এয়া হৃদয়ে মানে পাৰি আছে আৰু এইখন হৈছে কাঠৰ দলংখন একদম সুন্দৰ পৰিৱেশ এইটো জেগাটো আৰু পিছফালে চাকৰিত সুন্দৰ নেচাৰা মানে একদম মজা লাগিছে একদম আৰু এতিয়া আমি পুৰা ফটো উঠিম মানে পানী চোৱা কেমেৰা হৈছে গতিকে ফটো উঠিম ইয়াতে মানে
আৰু এইটো হৈছে নদীটো মোৰ পিছফালে একদম সুন্দৰ নেচাৰত দেই এয়া কেমেৰা ফিটিং কৰি আছে এইফালে